এইদৰে সন্ধিয়া চাকি জ্বলাবৰ কাৰণে তুলসী তলখন মই মুচি কৰি দিলোঁ এতিয়া ৰাতিপুৱাই। যিহেতু ইয়াত মাটি চাটি নাই, গতিকে মই এনেই ভাবিছিলোঁ মাটি দি পূৰা ঢেপি এটা বনাই পেলাই দিম, কিন্তু মাটিৰ বহুত অসুবিধা আমাৰ ইয়াত, একদম পথাৰৰ পৰা গৈ আনিব লাগিব। সেইকাৰণে মই নোৱাৰিম। সেইদৰে তুলসী আজি পূজাভাগ এনেদৰে কৰিম। সেইজোপা দেখিছেনে, গছজোপা কেনেকৈ বাঢ়ি গৈছে গোটেই পকাখনত। ইফালে আছিলে খুব ৰ'দ পৰে, সেইকাৰণে মই টানি টানি এফালে পোৱাই দিলোঁহি। দেখিও ভাল লাগিছে, সেউজীয়া হৈ আছে পূৰা। ৰ'দ পৰি থকাৰ কাৰণে ৰঙা পৰি গৈছে, সেইকাৰণে মই এইফালে টানি আনিলোঁ। আৰু সেয়া কাম মোৰ হৈ গ'ল। এতিয়া যাওঁ বাকী কামখিনি কৰোঁগৈ। মোৰ চাকি বন্তি জ্বলোৱাৰ পৰ্ব শেষ হ'ল আৰু এইদৰে জ্বলাইছোঁ। অথনি মই দেখাইছিলোঁ, মই আচলতে এনেদৰে কৰিছোঁ কাৰণ মাটি নাই। মাটি আনি পেলাই ঢেপি বনোৱাটো সম্ভৱ নহয় বুলি নহয়, আচলতে অকণ কষ্ট কৰিলে আনিব পৰা যায়, কিন্তু ইমান পথাৰলৈ অকলে অকলে গৈ আনিবলৈ মই আচলতে বিচৰা নাই। সেইকাৰণে এইদৰে জ্বলালোঁ। আৰু তুলসী তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধেনু ধৰে। সকলোলৈকে কাতি বিহুৰ শুভকামনা জনাই আজি আচলতে মই ব্লগটো আৰম্ভ কৰিম বুলি লৈছোঁ। ব্লগটো আৰম্ভ কৰোঁতে সন্ধিয়া লাগিলে, যিহেতু আজি বিহুৰ কাৰণে খুবেই ব্যস্ত আৰু মই অলপ দিন ধৰি ব্লগ দিয়াও নাই। মাৰ ঘৰত আছিলোঁ আৰু বিভিন্ন কামত ব্যস্ত আছিলোঁ, সেইকাৰণে ব্লগ বনাবলৈ একদম টাইম পোৱা নাছিলোঁ। ভাবিলোঁ আজি কাতি বিহুৰ দিনাই ব্লগ বুলি নহয় আৰু এনেই আপোনালোকৰ লগত অকণমান লগ হওঁ বুলি আহিলোঁ। গতিকে কাতি বিহুৰ এই সন্ধিয়া, আচলতে কাতি বিহুৰ এই সন্ধিয়াটো মোৰ খুব ভাল লাগে। কাতি বিহু মই খুব ভাল পাওঁ, কাৰণ সৰুতে আমি আচলতে কাতি বিহু বহুত ধুনীয়াকৈ উদযাপন কৰিছিলোঁ। আজিকালি প্ৰজন্মই সেই আনন্দখিনি পাইছেনে নাই মই নাজানো, মই দেখাত পোৱা নাই। যিখিনি আনন্দ আমি পাইছিলোঁ শৈশৱত বুলিও নহয়, একদম গাভৰু কালতো পাইছিলোঁ, যিহেতু মই গাঁৱত জন্মগ্ৰহণ কৰিছিলোঁ। আজিকালি গাঁৱতো মই সেইখিনি দেখিবলৈ নাপাওঁ, কাৰণ আগতে আমি কাতি বিহুৰ দিনাখন গাঁৱৰ সকলোখিনি ল'ৰা ছোৱালী একগোট হৈ সন্ধিয়া সময়ত নিজৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰোঁ। ঘৰত গোটেইখিনি ল'ৰা ছোৱালী মিলি আমি প্ৰাৰ্থনা কৰোঁ তুলসীৰ ওচৰত। আৰু তেতিয়া আমি সেই তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধেনু ধৰে, এই প্ৰাৰ্থনাভাগ জানিছিলোঁ। লগতে বিভিন্ন প্ৰাৰ্থনা আমি আগতে কৰিব জানো আৰু এতিয়াও জানো সেইকাৰণে। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে বহুতে জানে, অৱশ্যে নাজানো বুলি নকওঁ, বহুত ল'ৰা ছোৱালীয়ে জানে, কিন্তু বহুতেই নাজানে, প্ৰায়ভাগে নাজানে। প্ৰাৰ্থনা এটা কৰা বুলি ক'লে থতমত খায়, কিন্তু আমি থতমত নাখাওঁ, যিহেতু আমি সৰুৰ পৰাই সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰিছিলোঁ আৰু বৰ্তমানো কৰি আছোঁ। সেইদৰে কাতি বিহুটো বহুত ধুনীয়াকৈ উদযাপন কৰা হয়। আচলতে ঘৰে ঘৰে যাওঁ, প্ৰত্যেকৰ ঘৰতে সন্ধিয়া আমাক প্ৰসাদ দিয়ে। তুলসীৰ ওচৰত সকলো বহি ঢাৰি পাৰি দিয়ে, ঢাৰিত বহি সকলোৱে প্ৰাৰ্থনা কৰোঁ। সেইদৰে আমি উদযাপন কৰিছিলোঁ। কিন্তু আজিকালি ঘৰে ঘৰে যিহেতু সকলো ঘৰতে থাকে, কোনো ল'ৰা ছোৱালী ওলাই নাযায়, ল'ৰা ছোৱালী লগ নলয়, সেইকাৰণে সেই আনন্দখিনি আচলতে মই ভাবোঁ নাপায় আজিকালি। মেখেলা চাদৰ পিন্ধি একদম আজৰি আছোঁ। চাকি তাকি জ্বলোৱা হৈ গ'ল। এতিয়া পাপা মামীৰ ওচৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। পাপাই মাতিছে প্ৰসাদ খাবৰ কাৰণে, যিহেতু পাপাহঁত আজি ইয়ালৈ নাহিলে। পাপাই আমি আহিলোঁ বুলি গমেই নাপায়। আচলতে মই ঘৰত আছিলোঁ, যে আমি আহিলোঁ বুলি পাপাই গম নাপায়। সেইদিনাখন পাপাক ফোন কৰিছিলোঁ, পাপা আচলতে মিটিঙত ব্যস্ত আছিলে, সেইকাৰণে ফোনটো কোনে কৰিলে গমেই নাপালে। মই কথাতে গম পাইছিলোঁ যে পাপাই গম পোৱা নাই যে যিটোৱে ফোন কৰিছে বুলি। সেইকাৰণে পাপাই তাতেই প্ৰসাদ তিয়ালোঁ বুলি কৈছে, মই এফালে ইয়াত প্ৰসাদ তিয়ালোঁ। পাপাহঁতক আচলতে আবেলি সময়ত ফোন কৰিছোঁ, তেতিয়া পাপাই ক'লে তোমালোক আহিলা বুলি গম নাপাওঁ। সেইকাৰণে তালৈকে মাতিলে প্ৰসাদ খাবৰ কাৰণে। আৰু আধি বাৰ্বিৰ বাৰ্থডে এটাও আছে আমাৰ তলৰ ভাড়াতীয়া ঘৰত, তাৰ পৰা পটককৈ আহোঁগৈ। বিহু বুলিও যাওঁ আৰু মামী পাপাৰ ওচৰৰ পৰা একপাক আহি আহোঁগৈ। আৰু সেয়াই আৰু আপোনালোকক দেখাম মামীয়েনো কিদৰে কাতি বিহু পাতিছে। যদি মামী ঘৰত পাওঁ আৰু লগ, তেনেহ'লে দেখাম কিদৰে মামীয়ে ধূপ ধূনা জ্বলাইছে, তুলসী দেৱী বনাইছে নেকি, মই একো কথাই পতা নাই। গৈ পেলাই আপোনালোককো লগ পাই দিম। ঠিক আছে তেনেহ'লে ব'লক। আমাৰ ঘৰৰ ফালে মুখ কৰি দিবা। গেটৰ মুখত দিবা হা, একদম মেইন গেটৰ মুখত দিবা। যোৱা, পাপা আছে তলত, গৈ থাকা লাহে লাহে, তললৈ চাই চাই যোৱা, ধীৰে ধীৰে যোৱা, চাকিটো বেকা নকৰিবা। ধুনীয়াকৈ সেৱা কৰি পেলাই দিবা দেই, শুনিছানে? তুলসীৰ তলত সেৱা কৰি পেলাই দিবা, পাপা শিকাই দিব। যোৱা তললৈ গৈ থাকা। বহুত বেছি গৰম পৰিছে,
এতিয়া ঘৰত চাকি তাকি দিয়া হৈ গ'ল। এতিয়া গাঁৱলৈ যাওঁ, যিটো মই আদি বাৰ্বি পটককৈ গৈ প্ৰসাদটো খাই পেলাই আহি যাম। আৰু ইয়াতো প্ৰসাদ খাই লওঁ, প্ৰসাদ মই ৰেডি কৰি থৈছোঁ। প্ৰসাদ চসাদ খাই কৰি গাঁৱৰ পৰা এক পাক আহোঁগৈ। ব'লক আপোনালোককো লগত লৈ যাওঁ। চাকি তাকি দিয়া হৈ গ'ল, এতিয়া গাঁৱৰ পৰা আহোঁগৈ, আহি পেলাই আপোনালোকক লগ পাই আছোঁ। ব'লা দি প্ৰসাদ ৰেডি কৰি থৈছিলোঁ, এয়া প্ৰসাদখিনি দি লওঁ, দি কৰি মামী পাপালৈও প্ৰসাদ লৈ যাওঁ আৰু ভাড়াতীয়াসকলকো প্ৰসাদ দি পেলাই আমি ওলাই যাওঁ। এয়া মামীয়ে ৰোৱা তুলসী ঢেপী, এইটো পকা ঢেপী আচলতে, তাৰ ওপৰতে মাটি দি লিপি ধুনীয়াকৈ চাকি দি থৈছে, এইফালেও দি থৈছে। আৰু এতিয়া এই ফুলা কেতিয়া থাকেনে নাথাকে বগা হৈয়ে যায় নেকি গছজোপা। আগফালেতো ঢেৰ তুলসী আছে, সেইটো ক'লা নহয় ন? নেখাওঁ। নাচা দি নাচা। গাঁৱৰ পৰা আহি পালোহি, আহি পাই পেলাই বহি আছোঁ। ইমান বেছি গৰম গাঁৱত বুলি নহয় আচলতে, ইয়াতো গৰম, কিন্তু মেখেলা চাদৰ পিন্ধি মানে বহুত গৰম লাগিছে। আহি পেলাই চিধা বহিহে আছোঁ, কাপোৰ সলোৱাই নাই, কাপোৰ সলাম এতিয়া। আৰু বাৰ্বিহঁত গ'ল বাৰ্থডে খাবলৈ। মামীহঁতে ভাত খাই আহিবই কৈছিলে, কিন্তু ভাত খাবলৈ মানে আদিহঁত আকৌ বাৰ্থডে আছিলে। মই সেইকাৰণে যিটো কৈছিলোঁ যে তেহেঁত দুটাক থৈ যাওঁ, কিন্তু থৈ যাব মন নকৰিলে। বাৰ্বিও বহুত দিন মামীক লগ পোৱা নাই, সেইকাৰণে লৈ গ'লোঁ। ৰখিব নোৱাৰিলোঁ আৰু বেছি টাইম, আধা ঘণ্টামান ৰখিলোঁ চাগে। মামীয়ে চাহকাপ দিলে, চাহ খালোঁ, প্ৰসাদ খালোঁ, তাৰপিছত আৰু গুচি আহিলোঁ। ৰখিব মন আছিলে অকণমান টাইম, আৰু মামীক লৈ আহিম বুলি কৈছিলোঁ, কিন্তু মামী গাটো অকণমান বেয়া, অকণমান জ্বৰ লাগিছে বুলি কৈছে, কাইলৈ যাম বুলি কৈছে, আজি নাহিলে। যিহেতু বাৰ্বিহঁতৰ বাৰ্থডেলৈ যাব কৈছে, কিনো কৰিমগৈ এতিয়া গৈ পেলাই, এতিয়া কাইলৈ যাম, ধুনীয়াকৈ কাইলৈ যাম আৰু থাকিম, হ'ব বুলিয়ে ক'লোঁ। আৰু নিজৰো সুবিধা অসুবিধা আছে, মামী গাটো যিটো বেয়া লাগিছে, গা বেয়া লাগিলে আহিবও মন নাযায়। সেয়াই আৰু আজি তেনেকৈ কাতি বিহুটো গ'ল। আশা কৰোঁ আপোনালোকৰো ভালে ভালে গ'ল। ৰাস্তাত যাওঁতে মই সেই যে কৈছিলোঁ ঘৰে ঘৰে গৈ পেলাই প্ৰাৰ্থনা কৰোঁ, তেনেকৈ মানুহ অলপ লগ পাইছিলোঁ। মোৰো নামিব মন গৈছিলে, কিন্তু আন্ধাৰত মই মানুহখিনি ভালকৈ চিনি নাপালোঁ, কিন্তু গৈ পেলাই গম পালোঁ আমাৰ ঘৰৰ পৰাই ওলাই গৈছে। মানুহখিনি মই চিনি পালোঁ মামীয়ে নামবিলাক কওঁতে। মামীয়ে কৈছিলে যদি মন আছে ব'লা, কিন্তু সেই উৎপাত হ'ব, বাৰ্বিহঁত আকৌ বাৰ্থডে আছে, সেইকাৰণে গুচি আহিলোঁ, নৰখিলোঁ, নানামিলোঁ। কিন্তু ভাল লাগিলে দেখি, তেনেকৈ আচলতে যাব লাগে। গাঁওবিলাকত কিছু গাঁৱত আছে সেই নিয়মখিনি এতিয়াও বজাই ৰাখিছে, ভাল কৰিছে, তেনেকৈ যাব লাগে। কাৰণ যিখিনি আমাৰ নীতি নিয়ম সেইখিনি থাকিলে ভাল লাগে। আৰু কাতি বিহু বুলিলে সেইটোৱে, কাতি বিহুটো বিশেষ একো নাই, তুলসী তলত চাকি জ্বলোৱা, প্ৰসাদ দিয়া, ইঘৰে সিঘৰে যোৱা, প্ৰসাদ বিতৰণ কৰা, সেইখিনি আৰু কাতি বিহু, সেইটোৱে ভাল লাগে। যিহেতু আমি সেইবিলাক কৰিছিলোঁ, সেইবিলাক মজা এতিয়া পাহৰি গ'লে নহ'ব। আজিকালি পাহৰি গৈছে, মানে আজিকালি নাজানে, যিহেতু ডাঙৰখিনিয়ে শিকাই দিব লাগিব, তেতিয়াহে জানিব। সেয়া আৰু ভাল লাগিলে। গাঁৱলৈ গ'লোঁ, এতিয়া আহিলোঁ, এতিয়া কাপোৰ কানি সলাওঁ, আদি বাৰ্বি যিহেতু তলতে খাব, এতিয়া আমি দুটাই ৰুটি চুটি কিবা এটা খাই পেলাই আৰু আজি কাতি বিহু শেষ। আকৌ নেক্সট ইয়েৰ কাতি বিহুলৈ যাতে সুস্থ হৈ থাকোঁ এইদৰে পালন কৰিবলৈ, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আশা কৰোঁ সকলো কুশলে থাকক, দিনবোৰ ভাল হওক সকলোৰে। তেনেহ'লে আজিলৈ ব্লগটো ইমানতে শেষ কৰোঁ। ব্লগ নহয় আৰু সৰু সুৰা ভিডিঅ' এটা ইমানতে শেষ কৰোঁ। আশা কৰোঁ আকৌ যাতে নেক্সট কিবা এটা লৈ আহিব পাৰোঁ আপোনালোকৰ ওচৰলৈ। যদিহে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব। আপোনালোকৰ ছাপৰ্টৰ অবিহনে আগবাঢ়ি যোৱাটো বিৰাটেই অসুবিধা, সেইকাৰণে আপোনালোকৰ ছাপৰ্ট সদায় মানে মই কামনা কৰোঁ। আশা কৰোঁ আপোনালোকে মোক ছাপৰ্ট কৰিব। ঠিক আছে তেনেহ'লে, বাই বাই।